এয়া আজি আমি মিচিংসকলৰ কৃষিভিত্তিক পৰম্পৰা আলি আই লৃগাঙৰ কাৰণে ওলাই আহিছোঁ আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মিচিংসকলৰ গুমৰাগ নৃত্য। আপোনালোকে দেখিবলৈ পোৱা এই বাঁহেৰে বেৰা ঠাইডোখৰত শস্য সিঁচা হৈছে। এইফালে দেখিবলৈ পাইছে মিচিংসকলৰ চাংঘৰৰ আৰ্হিত ঘৰ সজা হৈছে আৰু তাতে বিভিন্ন ধৰণৰ ব্যঞ্জন তথা গাহৰিৰ মাংস আদি বনোৱা হৈছে। এইফালে তেওঁলোকে খাবৰ বাবে চাইমত চাকি থকা হৈছে। মিচিংসকলে আমাৰ আলি আই লৃগাং উৎসৱ উদযাপন কৰে আৰু এইটো আমাৰ পৰম্পৰা এটা খেতি উৎসৱ। খেতি উৎসৱত আমি সকলো ৰাইজে মিলিজুলি আমি খেতি আৰম্ভ কৰি সকলোৱে ফূৰ্তি কৰি বিহু আলি আই লৃগাঙৰ খেতি উৎসৱ বুলি আমি মিলি কৰি বিহু এটা মাৰিছোঁ। চবেই ৰাইজে মিলিজুলি এসাঁজ খাওঁ। আপুনি কি আপং খাইছে নেকি? আপং খাইছে।